হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে ভিডিঅ'টো অতিকৈ ইণ্টাৰেষ্টিং আৰু ভিডিঅ'টো সেইবাবে ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ চেনেলটো আগবাঢ়ি যায়। ভিডিঅ'টো এনেধৰণৰ যে ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহৰ এক্সপায়াৰী ডেটটো আমি কেনেদৰে চেক কৰিম। ৰন্ধন গেছটো আমি সকলোৱে ব্যৱহাৰ কৰোঁ আৰু তাৰ এক্সপায়াৰী ডেটৰ বিষয়ে জনাটো অতি আৱশ্যক। আৰু ইয়াৰ দুৰ্ঘটনাৰ ফলাফল আপোনালোকে নিশ্চয় গম পায়। যিটো ৰঙা চিলিণ্ডাৰৰ এক্সপায়াৰী ডেট চেক কৰিবলৈ এনেধৰণৰ কেইটামান আছে আৱশ্যকীয় গুণ। সেইটো হৈছে, এতিয়া ভিডিঅ'টোত দেখাই পাব লিখা আছে, এইটো চাওক A22 মানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, তেনেকৈ প্ৰত্যেকটো সূচায়। 22টোৱে হৈছে 2022 চন। এইটো লিখা আছে C13 মানে 2013। আৰু ভিডিঅ'টো শ্বৰ্টকৈ দিছোঁ, চাই ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।